কেনেকুৱা হয় মোৰ ভইচটো। মানে আজি আহি পাইছে, মই হেডফোনটো আজি লগাইছোঁ। টাইপ চি হয়, আপোনালোকে ভিডিঅ' দেখাই পাব চাগে। ভিডিঅ'টো শেষলৈকে চালে গম পাব। অকণমান ৰাস্তাত যাই আহোঁ, মেইন ৰোডত যাই আহোঁ, কেনেকুৱা হয় চাই থাকিব খালি ভিডিঅ'টো। গাইজ, এইটো এইবাৰ অপেনিং কৰিম আৰু এইটো আছে, এইটো দিয়া মাজতে কাটি দিম। চাই থাকক ভিডিঅ'টো। আমাৰ কেমেৰামেনটো ধৰকচোন। Kameramen, lalu itu dikatin, itu penting. Tadi itu ini gua asik. Oleh itu ini gua mau, itu ini gua asik. Kamu yang buat itu ini gua asik. Foto. Online. Itu baik. Foto. Kalau gua itu kompar itu 6, kalau kayak ayo ada di kompar itu. Iya teh saya rate tu 790 toka. Ar mau ada disu 300. 300 toka dong. 300 toka dong. Ini gaji tua. Ase. Ya dia ase. Ini ase. Ini bilang ase. Itu nomor bilang ase. Nomor bilang ase. Keluar. Guys. Nah, udah punya kursi. Guys, kalau ada punya kursi itu buat hari ini ase. Itu punya kursi ase. Jadi ini itu lain. Ini kan kursi ase. Ini foto. Ini bulu tu telepon. Kamu mau ada telepon ada kursi saya hok dekat. টকা লয়, এইটো লৈ লাভ নাই। তাৰমানে এইটো লৈ 288 টকা আৰু এইটো লৈ 400 টকা। নহয় গাইজ, 600 টকা ধৰ। 600 টকাত মোৰ এটা হেডফোনত তাৰমানে হেলমেটত কাম কৰি আছে। এইটো হেলমেটত মই দেখাই আছোঁ এতিয়া। তই যাব পাৰি যা। আমাৰ এই কেমেৰামেন হাঁচি আছে, এই কেমেৰামেন। তাৰমানে গাইজ এইটো অৰ্ডাৰ দিছিলোঁ, এইটো এডপ্টাৰ, কিন্তু ইমান এটা ভাল নহয়, কিন্তু মই পোৱা নাই ইমান ভাল। কিন্তু অৰিজিনেলটো নহয়, আৰু অৰিজিনেলটো ল'লেও কাম নাই। এইটোৰ দামটো বেছি লয়। এইটো যদি মই 950 টকা দি লওঁ, ইয়াৰ লগত আৰু এটা হেডফোন লাগিব, 400 টকাই ধৰ ভাল হেডফোনটো। যিটো মই এইটো অৰ্ডাৰ দিছোঁ, এনেকুৱা হেডফোন হওক 400 টকা, তাহলে 950 টকা আৰু 400 টকা 1350 টকা হয়। এইটো নোলোৱাতকৈ মোৰ ধৰ 600 টকাত হৈ যাব লাগছে। এইটো এতিয়া দৈয়া ল'লোঁ 288 টকা আৰু এইটো 400 টকা, হয় না নহয়? 400 600 টকা 600 টকাত আৰু এটা এডপ্টাৰ আছে, এইটো ইয়াৰ হয়। সৰু এডপ্টাৰটো ইয়াৰ লগত পোৱা যায়, আপোনালোকক মই দেখাই আছোঁ। এইটো অৰ্ডাৰ দিলে ইয়াতে পাব। এইটো এডপ্টাৰটো এইটো দিয়ে ভাল হয়, তাৰমানে ইয়াতে লগা যায়। মইতো মাইকটো লগাই লৈছোঁ আগতে, হেডফোনটো ইয়াতে লগাই লৈছোঁ। এইটো তাতটো হেডফোনৰ তাতটো টাইপ চি, কিন্তু টাইপ চি ল'ব লাগিব। আৰু এইটো ভিতৰত আছে, তাৰমানে ৰাতি হৈ গ'ল, ভিতৰত আছে। আপোনালোকে জানে এইটো কেনেকৈ কৰি লগায়। তাৰমানে মই কম খৰচৰ কাৰণে এইটো মই কৈ আছোঁ। এইটো 950 টকা দি লয়, এইটো লৈ লাভ নাই। এটা ব্লুটুথ এনেকুৱা হেডফোন অৰ্ডাৰ দিব, এইটো অৰ্ডাৰ দিলে এইটো পাব। আৰু এনেই এইটো মাইকটোও কামত লাগিব। ধৰ ইয়াতে মই মোবাইলটো ৰাখিছোঁ, ইয়াৰ পৰা কথা পাতি আছোঁ, পূৰা ৰেকৰ্ড হৈ থাকিব। কিন্তু হেলমেটৰ কাৰণে এইটো ভাল লাগিব, এই জিনিসটো ভাল। টাইপ চিটা হেডফোন ল'লে হ'ল গাইজ। সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, হয় নহয় গাইজ? যিকোনোবাই নতুন মানুহ আছে তাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিকে এইবাৰ মই ভইচটো চেক কৰি চাম। ইয়াতে হেডফোনটো লগাই হৈছে, ভইচটো চেক কৰি চাম। এতিয়া যাওঁ, মই অলপ ৰাস্তাত ঘূৰি পিনে আহোঁ, আপোনালোকক শুনাম ভইচটো কেনেকুৱা হয়, হয় নে নহয়? তেনেহ'লে ৰেডি হওক, ভিডিঅ'টো চাই থাকিব, সেইকলৈকে ভাল পাব। গাইজ, এতিয়া মই ৰেডি হ'লোঁ হেলমেট পিন্ধি। ইয়াৰ ভইচটো চেক কৰিম। গাইজ, গাড়ীটো ইয়াতে লৈছোঁ, আৰু গাড়ীটো মোৰ চাই কেনেকুৱা কিবাটো হয় আপোনালোকক দেখাই আছোঁ। দেখিছা, এইটো মোৰ গাড়ী লুকটো দেখা পাইছে আপোনালোকে। লুকটো দেখা পাইছে না, কেনেকুৱা হয়? এইটো মোৰ গাড়ীৰ লুকটো। এতিয়া ঘৰৰ পৰা ওলাই আছোঁ। এইটো আমাৰ ৰাস্তাটো হয়, আন্ধাৰে হৈ গ'ল, তথাপিও আপোনালোকক দেখুৱাম।
কেনেকুৱা হয় মোৰ ভইচটো। মানে আজি আহি পাইছে, মই হেডফোনটো আজি লগাইছোঁ। টাইপ চি হয়, আপোনালোকে ভিডিঅ' দেখাই পাব চাগে, ভিডিঅ'টো শেষলৈকে চালে গম পাব। অকণমান ৰাস্তাত যাই আহোঁ, মেইন ৰোডত যাই আহোঁ, কেনেকুৱা হয় চাই থাকিব খালি ভিডিঅ'টো। পুৰা গাড়ী আহি আছে, এইটো আমাৰ গাঁৱৰে ৰাস্তা। গম পাব কেনেকুৱা লাগে গাইজ, কেনেকুৱা হয় ভইচটো। অকণমান জোৰে যাই আছো, কিন্তু মেইন ৰোডত যাই পোৱা নাই এতিয়ালৈকে। এটা আমাৰ গাঁৱৰে দোকান হয়, যাই আছো। এটা আমাৰ দুৰ্গা মন্দিৰ আকৌ আমাৰ বাজাৰ, আমাৰ বজাৰ হেলমেটটো নলগালে নহ'ব নহয়, হেলমেটটো লগাবই লাগিব, তাৰ কাৰণে লগাইছো আপোনালোকক দেখিবৰ কাৰণে। আৰু তাৰ লগতে আমাৰ খানাটো আছে গাইজ। গাড়ীটো তেল নাই, তেল ভৰাব লাগে। আজি নভৰাম দিয়া, কালি ভৰাম গাইজ। কালিতো বিশ্বকৰ্মা পূজা গাইজ, সকলোৱে ভালকে পূজা দিব, ভালকে গাড়ী চলাব। কালি পূজা একটা দিন, অকল ভালকে চলাব লাগে। পূজা আহি পাইল, বিশ্বকৰ্মা পূজা পাৰ হ'ব পাৰিম। বহুত গাড়ী আহি আছে, মেইন ৰোডত আহি পালো গাইজ। পুৰা গাড়ী আহি আছে, আপোনালোকে গম পাই আছে, দেখা পাই আছে। খালি আপোনালোকক দেখুৱাৰ কাৰণে মই আহিলো আজি ঘৰৰ পৰা ওলাই গাইজ। মই ঘৰে চলাই চাওঁ কেনেকুৱা হয় চালটো গাইজ। তাকে মজা মজা, ঠাণ্ডা ঠাণ্ডা হাৱা, তাৰমানে ঠাণ্ডা দিনৰ বতৰ আহিব লাগছে, বেছি দিন নাই, আহি আছে। ঠাণ্ডা ঠাণ্ডা লাগি আছে গাইজ, বহুত বঢ়ি লাগি আছে, কি মজা লাগে, ঠাণ্ডা ঠাণ্ডা লাগি আছে গাইজ। বেছি দূৰ নাযাম, ওচৰৰ পৰা ঘূৰিম। গাড়ী 81, 82 আহি পাইছে গাইজ। কালি বিশ্বকৰ্মা পূজা, অকণমান ভালকে চলাব লাগিব। আৰু কালি গাড়ী চাফ চিকুণ কৰি পূজা দিব লাগিব। আপোনালোকেতো গমেই পায়, পূজা মানে দিব লাগে। আৰু গাইজ আৰু এটা ভাল কথা আছে, আজি ভিডিঅ' নবনাওঁ, নেক্সট বাৰৰ ভিডিঅ'ত আপোনালোকৰ মোৰ ভিডিঅ'টো চালে গম পাব। মই ভাল ভিডিঅ' বনাম, এটা গাড়ীৰ বিষয়ে বনাম, ভিডিঅ'টো চাই থাকিলে গম পাব গাইজ। ইয়াৰ পৰা ঘূৰিম, ইয়াতে এটা ৰাস্তা আছে, এইফালে দি নাই, এইফালে দি আছে গাইজ। ঠাণ্ডা ঠাণ্ডা মজা লাগি আছে, কিন্তু অকলে অকলে আহিছো না, আৰু ঘৰত কোনো নাই এনেকা। এতিয়া ঘৰত যাম, ইফালে দি ঘূৰিম, ইফালে এটা কলেজ আছে, কলেজত ইফালে দি ৰাস্তা আছে, ইফালে দি ঘূৰিম। নিজৰ চাইডত নিজে যাৱাটো ভাল। এতিয়া ৰাতি হৈ গ'ল, হয়নে নহয়? হৈ আছে চাউণ্ডবিলাক চাই আপোনালোকে জনাবচোন কেনেকা হয় চাউণ্ডটো। মোক চাই নিদি আমাৰ কাৰটো চাই নিদিলে কি হ'ব? মোৰ অকণমান ভাইজাৰটো চাউণ্ড হয় দেই গাইজ, ভাইজাৰটো অলপমান চাউণ্ড হয়। আগত যা ৰে বাবা, আগত যা, নাজানে মোক যাবা দে। ইমান লাহে লাহে অভাৰটেক লয়, সেইকাৰণে ৰিস্কটো বেছি হয়। অভাৰটেক কৰিলে অকণমান জোৰে অভাৰটেক ল'ব লাগে, নল'লে নাই। ফট কৰি খুন্দা মাৰি দিলে ইফালে আহিলে কি কৰিব? নহ'লে জোৰে কিনে অভাৰটেক কৰিব লাগে, আগত যাই লাহে লাহে যাওক। টাটা গাড়ীৰ বিশ্বাস নাই না, ডাঙৰ গাড়ী, আমাৰতো সৰু সৰু গাড়ী, তাৰ কাৰণে ইমান লাহে লাহে অভাৰটেক কৰিলে নহ'ব না, পিছতো গাড়ী থাকে, কোনোবা আহি খুন্দা মাৰিলেতো ৰিস্কটো হ'ব না, সেইকাৰণে কৈছোঁ গাইজ। ৰাতি হ'ল কিন্তু এতিয়া ঘৰত যাই আছো, সেইফালে ঘূৰিলো আপোনালোকে দেখাই পালে। আৰু গাইজ, কোনোবা যদি নতুন মানুহ থাকে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। অকণমান ছাপোৰ্ট কৰক, আপোনালোকৰ কাৰণে কৰি আছো, দয়া মায়া কৰি। আহি পালো, এইটো আমাৰ চিটিলি ষ্টেচন হয়। চিটিলিটো সবাই চিনি নাপায়, বঙাইগাঁৱৰ ওচৰতে হয় চিটিলি ষ্টেচন। এতিয়া ঘৰত যাম গাইজ, ঘৰতো কোনো নাই।
তাৰমানে ভিডিঅ'টো চেক কৰিবৰ কাৰণে আহিলোঁ ঘৰৰ পৰা ওলাই কিনে। ঘৰতো কোনো নাই, ৰাতিও হৈ গ'ল। এনা নহয়, দুৰ্গা পূজাৰ মিটিং হৈ আছে, দুৰ্গা পূজা আহি পাল, ৰাতিপুৱালে বিশ্বকৰ্মা পূজা। কালিতো ঘূৰিব যাব লাগে, কিন্তু ঘূৰিব ক'ত যাবি? পইচা পাতি থাকিলে হেনো ঘূৰিব যাবি, নহ'লে আৰু ক'ত ঘূৰিব যাবি? হয় না নহয় গাইছ? এতিয়া ঘৰত যাওঁ, ঘৰতো কোনো নাই, ঘৰত যাওঁ। গাইছ আজিৰ ভিডিঅ'টো গাইছ এনেকুৱাই হ'ল, ইয়াতে তালে সমাপ্ত কৰোঁ গাইছ। বেয়া চেয়া নাপাব, কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে, হয় না নহয়? তালে গাইছ বাই বাই, গুড নাইট আজিকাৰ কাৰণে। কালি লগ পাম বিশ্বকৰ্মা পূজাত। গাইছ ফাইনেলি ঘৰত আহি পালোঁ, এইটোই আমাৰ ঘৰ। ফাইনেলি ঘৰত আহি পালোঁ। এইফালে যেতে যাওঁ গাইছ, এইটোই আমাৰ ঘৰ, এইটোই আমাৰ দুৱাৰ, হয় না নহয় গাইছ? এইটোই আমাৰ ঘৰ, এইটোই আমাৰ দুৱাৰ। চাবি লক কৰিলোঁ। এইটো আমাৰ কেমেৰামেন। আহি পালোঁ ফাইনেলি গাইছ ঘৰত। এতিয়া মোবাইলটো ওলাই কিনে চাওঁ আৰু আপোনালোকেও শুনিব কেনেকুৱা হয় ভিডিঅ'টো, আপোনালোকে জনাব। যদি ভাল হয় এটা হাই কৰিব, নাইচ কৰি এটা কমেণ্ট কৰি দিব। তেনেহ'লে বাই বাই, গুড নাইট। ক'ৰবাত কিবা হৈ আছে ৰে, ক'ত বল পৰৱ শেষ হৈছে।